হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই আপোনাৰ এতিয়া দেৱালী যিহেতু চেল চলি আছে অনলাইনত, তো ময়ো মোৰ নিজৰ কাৰণে দুটামান বস্তু কিনিছিলোঁ। আপোনাৰ ফাৰ্ষ্টটো কিনিছিলোঁ আপোনাৰ এইটো আপোনাৰ এইটো কোম্পানী মেট্ৰনট কোম্পানীৰ হয়। লিখা দামটো আপোনাৰ বহুতে আছে, 1649 হয় দামটো। এইটো মই আপোনাৰ চুইটচাৰ্ট হয়। এইটো ঠাণ্ডা যিহেতু লাহে লাহে আহি পাইছেহি ন, অলপ এইটো এইটো কিনিছিলোঁ পিন্ধিবৰ কাৰণে। এইটো মই আপোনাৰ অনলি ₹334 কিনিছোঁ এইটো। আৰু মই কিনিছিলোঁ আপোনাৰ এম্ব্ৰইডাৰী এটা লং কুৰ্তি, এম্ব্ৰইডাৰী কৰা হয়। দীঘল হয় এয়া। এইখিনি ডিজাইন মানে মোৰ বিৰাট ভাল লাগিছে। এতিয়াতো বৰ্তমান আপোনাৰ এইটো মিৰৰ ৱৰ্কটো এতিয়া বৰ্তমানটো ট্ৰেণ্ডতে আছে। এয়া তো এয়া কিনিছিলোঁ। এইটো আপোনাৰ 550 টকা লৈছিলে। কাপোৰটো ভাল লাগিছে। এইটো মই অনলাইনতে কিনা। বাকী এইটো মই এতিয়া পিন্ধিছোঁ। এয়া এইটো মোৰতো ভাল লাগিছে। কাপোৰটো বহুত বেছি মানে আৰামদায়ক হয়, আৰু এইখিনি মিৰৰ ডিজাইনখিনি মোৰ ভাল লাগিছে। বাকী অলপমান ঢিলা হৈছে মোৰ গাৰ জোখত। মই ইয়াতকৈ পিছে এটা কম চাইজৰ এক চাইজ কমৰো আনিছিলোঁ, সেইটো অকণমান টাইট টাইপ হ'ল, কিন্তু এইটো অলপমান লুজ হৈছে, অলপ ফিটিং কৰাব লাগিব। বাকী ডিজাইন হিচাপে লং কুৰ্তি হিচাপে মোৰ পচন্দ হৈছে এইটো। আৰু এতিয়া মই এইটো 334ত পোৱা এইটো আপোনাৰ ব্ৰেণ্ডেড এইটো যিটো কিনিছিলোঁ, যিহেতু পিন্ধিছোঁ, এইটোতো বাকী মোৰতো ধুনীয়া লাগিছে। আৰু আপোনাৰ মেইন কথাটো হৈছে যে এইটো আপোনাৰ কাপোৰটো মানে এনেকুৱা হয় যে আপুনি বহুত বেছি ঠাণ্ডা বা বহুত বেছি গৰম নোহোৱা যেতিয়া আপোনাৰ মানে হৈ থাকে নহয় ৱেডাৰটো, তেতিয়া আপুনি এইটো পিন্ধি বহুত ভাল পাব। এইটো ডিঙিটো এইটো আছে যদিও মানে বহুত টাইট নহয়, ভাল লাগিছে। মইতো ধুনীয়া দেখিছোঁ, আৰু একেবাৰে কমতে পালোঁ এইটো। এইটো মই আপোনাৰ ফ্লিপকাৰ্টৰ পৰা কিনিছোঁ। ফ্লিপকাৰ্টত আপোনাৰ টিকটক বুলি এটা অফাৰ মাজে মাজে চলি আছে, অকণমান 1 ঘণ্টামানৰ কাৰণে চলে। তো তাতে এইটো পচন্দ হ'ল। এইটো আজি ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোলৈকে আগতীয়াকৈ দীপাৱলীৰ মোৰ অন্তৰৰ পৰা শুভেচ্ছা থাকিল। সকলোৱে ফূৰ্তি কৰক, সকলো ছেফ থাকক। বাই, চি ইউ এগেইন।